কিন্তু যেনিবা শিকিব লাগিব ভুলৰ পৰা। যোৱাবাৰ যদি এই এলায়েন্সটো থাকে সুন্দৰ চৰকাৰ হৈ যায় UPPL আৰু BPFৰ মাজত, বিজেপিও নাহিব, কাৰণ বিজেপিকটো 12জন 14জন আমি MLA দি দিম নহয়। গতিকে যোৱাবাৰ চৰকাৰ গঠন কৰাৰ পিছত ৰমদ বৰ'আ ডাঙৰীয়াই নিজেই কৈছিল মই UPPLটো আমি ডিজলভ কৰিম, চৰকাৰ গঠন কৰি লওঁ আগতে। এইটো আছিলে যোৱাবাৰ। গতিকে ইয়াৰ কাৰণে শেহত কি হৈ গ'ল, এটা সংঘাত আহি গ'ল BPF আৰু বিজেপিৰ মাজত। গতিকে এতিয়াও যথেষ্ট ভাল। BPF হিচাপে আমি একেলেটাৰীয়ে 17 ইয়াৰ্ছ চলালোঁ। এতিয়া BPFক বেয়া বেয়া বুলি কৈছিলে। এই 3 বছৰৰ যে BPFত যে একেবাৰে অধম যদি আছে এইটো হ'ল UPPL, নহয় জানো? কিহৰ ওপৰত UPPL আহিছিলে যে কৰাপশ্যন ফ্ৰী, জেলত পঠাই দিয়া হ'ব। জেলত কিমানজন ভৰালে এইটো আপোনালোকে গম পাব এতিয়া, নহয় জানো? কাকতো পঠাব পৰা নাই। গতিকে এনেকুৱা ধৰণৰ। গতিকে ৰাজনীতিৰ ক্ষেত্ৰত আৰু কি ক'ম, এতিয়া UPPL কোনো এটা সমস্যা বা ফেক্টৰ নহয়। UPPL আজি মিটিং গাব পৰা নাই, চাকৰি দিম বুলি ঘৰে ঘৰে টপলাবিলাক এতিয়াও আছে, নহয় জানো? স্কিম দিম বুলি কৈছিলে, এইবোৰ দিব পৰা নাই। বৰঞ্চ আজিৰ দিনত যিটো ডিপাৰ্টমেণ্ট আছিলে গোটেইবিলাক হস্তান্তৰ হৈ গ'ল। যোৱা BTC একৰ্ড যিমানবিলাক একৰ্ড ইমপ্লিমেণ্টেশ্যন অনুষ্ঠানৰ কথা সেইবিলাক আৰু নবনায়। কেন্দ্ৰীয় চৰকাৰৰ পৰা জানুৱাৰী 3 তাৰিখে আছিল নেকি, তাত যিটো মাইনুটছ ওলাইছে তাত স্পষ্ট কৈছে যে এইবিলাক অলৰেডি এক্সিষ্টিং ইনষ্টিটিউশ্যন আছে, গতিকে আজিৰ দিনত ইয়াৰ প্ৰয়োজনীয়তা নাই। কাৰণ কি বহুতো IIT চিটবিলাক খালী পৰি আছে আজিৰ দিনত। এণ্ট্ৰেঞ্চ এক্সাম ক্লিয়াৰ হোৱা নাই। ক্লিয়াৰ হৈছে যদিও আজিৰ দিনত IIT পঢ়াটো নগদ ধন দিব লাগিব। এটা ছেমেষ্টাৰ 2.5 লাখ টকা যায়। দুখীয়া মানুহ পঢ়িব কেনেকৈ টেলেণ্ট থাকিলেও। গতিকে এইখিনি ক'লোঁ। গতিকে আমি জিকি যাম, ওপৰৱালাৰো আশীৰ্বাদ আছে। শিকিব লাগিব ভুলৰ পৰা। যোৱাবাৰ যদি এই এলায়েন্সটো থাকে সুন্দৰ চৰকাৰ হৈ যায় UPPL আৰু BPFৰ মাজত, বিজেপিও নাহিব, কাৰণ বিজেপিকটো 12জন 14জন আমি MLA দি দিম নহয়। গতিকে যোৱাবাৰ চৰকাৰ গঠন কৰাৰ পিছত ৰমদ বৰ'আ ডাঙৰীয়াই নিজেই কৈছিল মই UPPLটো আমি ডিজলভ কৰিম, চৰকাৰ গঠন কৰি লওঁ আগতে। এইটো আছিলে যোৱাবাৰ। গতিকে ইয়াৰ কাৰণে শেহত কি হৈ গ'ল, এটা সংঘাত আহি গ'ল BPF আৰু বিজেপিৰ মাজত। গতিকে এতিয়াও যথেষ্ট ভাল। BPF হিচাপে আমি একেলেটাৰীয়ে 17 ইয়াৰ্ছ চলালোঁ। এতিয়া BPFক বেয়া বেয়া বুলি কৈছিলে। এই 3 বছৰৰ যে BPFত যে একেবাৰে অধম যদি আছে এইটো হ'ল UPPL, নহয় জানো? কিহৰ ওপৰত UPPL আহিছিলে যে কৰাপশ্যন ফ্ৰী, জেলত পঠাই দিয়া হ'ব। জেলত কিমানজন ভৰালে এইটো আপোনালোকে গম পাব এতিয়া, নহয় জানো? কাকতো পঠাব পৰা নাই। গতিকে এনেকুৱা ধৰণৰ। গতিকে ৰাজনীতিৰ ক্ষেত্ৰত আৰু কি ক'ম, এতিয়া UPPL কোনো এটা সমস্যা বা ফেক্টৰ নহয়। UPPL আজি মিটিং গাব পৰা নাই, চাকৰি দিম বুলি ঘৰে ঘৰে টপলাবিলাক এতিয়াও আছে, নহয় জানো? স্কিম দিম বুলি কৈছিলে, এইবোৰ দিব পৰা নাই। বৰঞ্চ আজিৰ দিনত যিটো ডিপাৰ্টমেণ্ট আছিলে গোটেইবিলাক হস্তান্তৰ হৈ গ'ল। যোৱা BTC একৰ্ড যিমানবিলাক একৰ্ড ইমপ্লিমেণ্টেশ্যন অনুষ্ঠানৰ কথা সেইবিলাক আৰু নবনায়। কেন্দ্ৰীয় চৰকাৰৰ পৰা জানুৱাৰী 3 তাৰিখে আছিল নেকি, তাত যিটো মাইনুটছ ওলাইছে তাত স্পষ্ট কৈছে যে এইবিলাক অলৰেডি এক্সিষ্টিং ইনষ্টিটিউশ্যন আছে, গতিকে আজিৰ দিনত ইয়াৰ প্ৰয়োজনীয়তা নাই। কাৰণ কি বহুতো IIT চিটবিলাক খালী পৰি আছে আজিৰ দিনত। এণ্ট্ৰেঞ্চ এক্সাম ক্লিয়াৰ হোৱা নাই। ক্লিয়াৰ হৈছে যদিও আজিৰ দিনত IIT পঢ়াটো নগদ ধন দিব লাগিব। এটা ছেমেষ্টাৰ 2.5 লাখ টকা যায়। দুখীয়া মানুহ পঢ়িব কেনেকৈ টেলেণ্ট থাকিলেও। গতিকে এইখিনি ক'লোঁ। গতিকে আমি জিকি যাম, ওপৰৱালাৰো আশীৰ্বাদ আছে এইবাৰ।